ৰান্ধি ভাল পোৱা এয়া হৈছে মোৰ শহুৰ দেউতা আৰু দেউতাই বনাই আছে মাছ জাতিলাওৰ লগত যিহেতু আজি আমি যামগে গুৱাহাটী আৰু লগত বনাই আছে পাৰ মাংস এয়া হলো মই আৰু এয়া হৈছে পাৰ মাংস খাই কোনে কোনে ভাল পায় বাৰু কমেণ্টত জনাবচোন আৰু ভাবিলোঁ যোৱাৰ আগত এবাৰ দেউতাই কৰা পাচলি খেতিখন দেখাই দিওঁ আপোনালোকক আৰু এয়া খাবলৈ বহি গ'লোঁ যিহেতু ট্ৰেইন আছে আমাৰ 2:30 এইফালে দেউতা ভাইটি হাজবেণ্ড আমি গোটেইকেইজনে খাবলৈ বহি গ'লোঁ খানা কিন্তু খুবেই টেষ্টি হৈছিল আৰু খাই মেলি আমি ওলালোঁ যাবলৈ এইফালে দেউতা আৰু এয়া আশীৰ্বাদ লৈ মেলি আৰু ওলালোঁ লগত ভণ্টিও যাব আৰু এয়া হৈছে মা আৰু ইফালে আমি গৈ আছোঁ যোৱাৰ আগত ভাবিলোঁ আমাৰ ঘৰতো এবাৰ সোমাই যাওঁ এইফালে মা বা আমাৰ কাৰণে বনাইছে চাহ আৰু লগত মাও থ'বলৈ গৈছে আমাক আৰু ইফালে ষ্টেচন পাই গ'লোহি যোৱাৰ টাইমত ইমান যে বেয়া লাগে আকৌ বিহুতে অহা হ'ব আৰু এয়া আমি কেইজন গৈ আছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি